ৰাতিপুৱা প্ৰায় 7 বজাতেই গা পা ধুই ওলালোঁ। বলকচোন একেলগে যাওঁ। এইফালে আমাৰ গাড়ীও আহি ৰৈ আছে। গাড়ীত বহি লৈ এতিয়া আমাৰ যাত্ৰা আৰম্ভ। আপোনালোকক কোৱাই হোৱা নাই, আজি আমি যাম পঞ্চতীৰ্থ হাজোলৈ। বলকচোন বাগানপাৰাৰ পৰা হাজোলৈ এই যাত্ৰাৰ একেলগে সহযাত্ৰী হওঁ। আজি সূৰ্যদেৱো কিছু পৰিমাণে শান্ত হৈ আছে। বসন্তই এৰি যোৱা সোণাৰু এজাৰ কৃষ্ণচূড়াৰ ফুলবোৰ চাই চাই, লগতে পথৰ কাষৰ প্ৰাকৃতিক শোভা চাই চাই আমি আগবাঢ়ি আছোঁ। এয়া আমি আহি পালোঁ ধমধমা। ধমধমা নামটোৰ উৎপত্তি সম্পৰ্কে কোনোবাই যদি জানে এবাৰ জনাবচোন। গাড়ীখনক কিছু খাদ্য দি আমি পুনৰ আগবাঢ়িলোঁ। কি যে মনোমোহা পৰিৱেশ। আমি আহি পালোঁ নলবাৰীৰ গণেশ চৌক। বলকচোন শিক্ষাৰ নৱদ্বীপ নলবাৰীলৈ সোমাই যাওঁ। এইবাৰ আমি পালোঁ নলবাৰীৰ প্ৰথমখন উৰণ সেতু। এয়া আমাৰ সন্মুখত নলবাৰীৰ হৰি মন্দিৰ, যি ৰাস মহোৎসৱৰ বাবেই বিখ্যাত। আপোনালোকে নলবাৰীত ৰাস চাই পাইছেনে? এবাৰ জনাই দিবচোন। বেকগ্ৰাউণ্ডত কথাবোৰ সজাই পৰাই কোৱা ইমান সহজ কাম নহয়। সেয়েহে বলকচোন আকৌ হাজোৰ পৰাই কথা আৰম্ভ কৰিম। প্ৰায় 2 ঘণ্টা 30 মিনিট যাত্ৰাৰ শেষত আমি আহি পালোঁ হাজো। আমি প্ৰথমে যাম হাজোৰ গণেশ মন্দিৰলৈ। এই মন্দিৰটো ৰজা প্ৰমত্ত সিংহই 1746 চনতেই নিৰ্মাণ কৰিছিল। আহকচোন মন্দিৰটোলৈ সোমাই যাওঁ। চৌপাশ অতি চিকুণ। মন্দিৰটো দেখিলেই তাৰ প্ৰাচীনতাৰ অনুমান হয়। প্ৰভু গণেশৰ আশীৰ্বাদ লৈ আমি মন্দিৰটোৰ পৰা উভতিলোঁ। এইবাৰ আমাৰ যাত্ৰা কেদাৰ মন্দিৰলৈ। সঁচাকৈয়ে এক অনুপম পৰিৱেশ। প্ৰকৃতিৰ শোভাৰ মাজে মাজে আহি আমি উপস্থিত হ'লোঁ কেদাৰ মন্দিৰৰ গাড়ী ৰখোৱা ঠাইত। এতিয়া মন্দিৰলৈ যোৱাৰ কথা। বলকচোন খটখটিৰে মন্দিৰলৈ উঠি যাওঁ। এয়াই হাজোৰ কেদাৰ মন্দিৰ।
মন্দিৰৰ ভিতৰ ভাগত প্ৰৱেশ কৰি আমিও প্ৰভু কেদাৰৰ আশীৰ্বাদ ল'লোঁ। কেদাৰ মন্দিৰৰ গাতে লাগি এয়া মা দুৰ্গা দেৱালয়। এইবাৰ আমি আগবাঢ়িলোঁ কেদাৰ মন্দিৰৰ পিছফালে থকা শিলত খোদিত সেই গণেশ মন্দিৰটোলৈ। প্ৰভু কেদাৰৰ পৰা বিদায় লৈ আমি উপস্থিত হ'লোঁ হয়গ্ৰীৱ মাধৱ মন্দিৰত। এয়াই হাজোৰ বিষ্ণু পুষ্কৰ পুখুৰী। এয়াই হয়গ্ৰীৱ মাধৱ মন্দিৰ। প্ৰভু মাধৱক দৰ্শন কৰি আমি মন্দিৰটোৰ পৰা বিদায় ল'লোঁ। এতিয়া আমি যাম পুনৰ কেদাৰলৈ, কাৰণ আমাৰ ভোগ খোৱাৰ বাবে কেদাৰতেই ব্যৱস্থা কৰা হৈছে। এয়া আমাৰ ভোগ আহি গ'ল। ভোগ গ্ৰহণ কৰি প্ৰভুলৈ শত শত প্ৰণাম জনাই আমি পঞ্চতীৰ্থ হাজোৰ পৰা বিদায় ল'লোঁ। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে প্ৰতিগৰাকী দৰ্শকলৈ সেৱা নিবেদিছোঁ। ধন্যবাদ।